তো নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো গাইছ এতিয়া আমি যাওঁ মানে মাজুলী ঘাট মানে কমলাবাৰী ঘাটত উঠি পিনি আমি এতিয়া যাম যোৰহাট। তো আজি তাৰিখটো কিমান হৈছে, 17 তাৰিখমান হৈছে। তো এতিয়া যাম আমি যোৰহাট। কমলাবাৰী ঘাট পাই গ'লোঁ। তো এয়া চাই লওঁ, সৰু সৰু ফেৰী আছে, এইবিলাক ফেৰী এতিয়া বন্ধ, চলাব নিদিয়ে। এতিয়া আছে জাহাজ অলপ ডাঙৰ টাইপৰ। কাৰণ কিয় চলাব নাই দিয়া গম পায়েই চাই, কাৰণ এদিনা এক্সিডেণ্ট হ'ল যে, সেইটো কাৰণে এইবিলাক বন্ধ কৰি ৰাখি থৈছে। তো সৰু ফেৰী হয় ন, সেইটো কাৰণে এতিয়া আমি জাহাজত অলপ জাহাজ টাইপৰ, ইয়াতকৈ অলপ মানে আৰু অলপ বেছিকৈ ডাঙৰ। তো চাই থাকক, এইয়া ফেৰী পাই গ'লোঁ। তো গাইছ এতিয়া আমি পুৰা টিকেট কাটি ল'লোঁ। তো টিকেটৰ দাম এজন মানুহৰ দাম হ'ল 15 টকা। তো লগতে চাইকেলো নিছোঁ, তো সেইটো কাৰণে 25 টকা হ'ল। চাইকেলৰ 10 টকা, ইফালে মানুহৰ 15 টকা। তো টোটেল 25 টকা হ'ল এজনে প্ৰতি। তো টিকেট কাটি লোৱা হ'ল, চিন্তা নাই আৰু। তেওঁলোক ৰ'ব লাগে, 1টা বজাত যাব ফেৰী। তো 1টা বজাত আমি ওলাই যাম। তো গাইছ এইফালে আৰু এখন আহিছে ফেৰী, সেইটো চাই লওক, নিমাতী ঘাটৰ পৰা আহিছে অলপ এৰিয়া। তো সৰুবিলাক এতিয়া নচলে, কাৰণ ডাঙৰে চলিছে। তো চাই লওক। তো গাইছ আমাৰ চাইকেল থোৱা হৈ গ'ল ইয়াতে। তো চাই লওক, 3খন চাইকেল আমাৰ, এইখন বেলেগৰ হয়। তো এইটো চাই লওক এতিয়া বহুত। চ' গাইছ ফাইনেলি আমি এতিয়া ফেৰীত উঠি দিলোঁ। তো এতিয়া যাম আমি নিমাতী ঘাট। তো একো চিন্তা নাই, 25 টকা, চাইকেল 10 টকা আৰু মানুহ 15 টকা আমাৰ ল'লে। তো এতিয়া আপোনালোকৰ যদি মাজুলী যাব মন আছে, একো চিন্তা নাই, ডাঙৰ ফেৰী আহি গৈছে, একো ভয় লগা কথা নাই, আৰামত যাব পাৰিব। তো এয়াই ভিডিঅ'টো আৰু কণ্টিনিউ কৰি থাকক, অল টোটেল ভিডিঅ' চাই থাকক। তো নে কি কোৱা? নিমাতী ঘাটত আছোঁ এতিয়া। মাজুলীৰ পৰা খুব বেছি 1.5 ঘণ্টামান লাগিল, আমাৰ 1.5-2 ঘণ্টামান লাগিল। চাই লওক ফেৰী আছে, তো জাহাজ নাছিল, অলপ ডাঙৰ ফেৰী। চাই লওক নিমাতী ঘাট ফাইনেলি। নিমাতী ঘাট ইয়াৰ পৰা আমাৰ ঘৰৰ খুব বেছি 50 মান হ'ব। 50 ওপৰ হ'ব গাইছ। আমাৰ ঘৰলৈ 70 কিলোমিটাৰমান হ'ব নিমাতী ঘাটলৈ। আমি যোৰহাটত আছোঁ। তো গাইছ যোৰহাট আমি অলপ ৰুম লৈছোঁ, এইটোৱে হ'ল আমাৰ ৰুম। আৰামত হৈ যাব, বেছি দাম নহয়, 600 টকা লৈছে। তো এইটোৱে হ'ল, তো এইটো যোৰহাট, এইটো আমাৰ ৰুম হ'ল। তো গাইছ অলপ যোৰহাট চাৰিআলিত ওলাই গৈছোঁ, চাওঁ কেনেকুৱা ৰাতিৰ ভিউটো। ৰাতিটো ইমান মই যোৰহাটত দেখা নাই, বেলেগ দিনত আহিছে, কিন্তু ৰাতি অহা নাই। চাই লওঁ আৰু পানীপুৰি এইবিলাক খাম। তো গাইছ যোৰহাটৰ ইমানেই যাম নহয়, ইয়াৰ পৰা তালৈ পাৰ হ'ব পৰা নাই। তো এতিয়াহে পাইছোঁ চান্সটো। তো গাইছ এইটো হ'ল নাইট চুপাৰ, এতিয়া যাব গুৱাহাটী ধুবুৰী, যিটো যায় ধুবুৰী, এইফালে পেট্ৰল পাম্প। এতিয়া ৰাতি চলাব বাছ। বিশ্বকৰ্মা পূজা, কাইলৈ বিশ্বকৰ্মা পূজা। তো এয়া চাই লওক ফুল বিশ্বকৰ্মা পূজা, কি ভাল লাগিছে বে। কাইলৈ বিশ্বকৰ্মা পূজাৰ নিশ্চয় ভিডিঅ' বনাম। কাইলৈ বিশ্বকৰ্মা পূজা ন, অলপ চাই লওক। যোৰহাটত ঘূৰি আছোঁ, যোৰহাট এইটোৱে চাৰিআলি। চ' গাইছ এতিয়া ম'ম' ল'ব লাগিছোঁ, ম'ম'। তো গাইছ
এইটো হ'ল চিপছ খাই আছোঁ আৰু ইয়াত আছে ম'ম' তলৰ পৰা আমি ম'ম' আনিলোঁ চাই লওক তো এইটো ম'ম' জুচটো খাবলৈ এইটো আনিছোঁ বেলেগ বস্তু খাবলৈ নহয় আকৌ তো গাইছ ম'ম' এয়া হ'ল 2টা ম'ম' আনিছোঁ তো এয়া হ'ল প্ৰেমৰে ৰাখোঁ বুলি ভাবিছোঁ এতিয়া আমি যোৰহাটত যদি ভিডিঅ'টো ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব তো